Good morning everyone. আজি হৈছে আপোনাৰ 27 এপ্ৰিল সানডে আৰু সানডে বিশেষকৈ মই ইমান সোনকালে নুঠো কাৰণ সদায় স্কুল কৰিব লাগে সোনকালে স্কুল যাব লাগে সোনকালে উঠো তো সেইকাৰণে সানডে দিনটো অকমান দেৰিলৈকে শুওঁ তথাপিও আজি অকমান সোনকালে উঠিব লগা হৈছে এইটো কিছু আঁঠুৱা খোলাই নাই কাৰণটো আপোনালোকে চালে নিশ্চয় গম পাব আৰু এতিয়া সোনকালে গা চা ধুই মেলি লওঁ তাৰপিছত ধুমধাম আঁঠুৱা খুলি বিছনাখন চাফ চিকুণ কৰি ল'লোঁ আৰু লগতে ঘৰ দুৱাৰটো সাৰি পেলাই যাব লাগিব কাৰণ এইটো মোৰ নিয়মেই সদায় শোৱাৰ পৰা উঠাৰ লগতে বিছনাখন ঠিক কৰিয়ে লগতে ঝাৰুডালেই ধৰোঁ মই ঝাৰুডাল ধৰি ৰুমটো সাৰি লওঁ তাৰ পাছতহে গা ধুবলৈ যাওঁ আৰু এইটো মোৰ পুচকা হয় পিংকি পুচকা তাক লগত লৈয়ে শুওঁ সদায় আৰু ভালদৰে এতিয়া ঝাৰু মাৰি ল'লোঁ আৰু এতিয়া মই বেগ চেগ চাফা কৰি ওপৰলৈ দাঙি মেলি ৰুমটো ভালদৰে সাৰি লৈছোঁ দেই মানে ধুমধাম দেখাব লগা হৈছে নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যায় তাৰপাছত মই গা ধুই আহিলোঁ গা ধুই আহি প্ৰথমতে মই কাপোৰ পিন্ধি সদায় ধূপ লগাওঁ আৰু আজিও ধূপ লগাই ল'লোঁ ৰাতিপুৱাতে ধূপডাল জ্বলাই দিলে গোটেই দিনটোলৈ ভাল লাগি থাকে মানে দিনটো যেন পবিত্ৰ হৈ যাব তেনেকুৱা নিচিনা ফিল হয় গা পা ধুই আহি ল'লোঁ আৰু বহুত জল্দি কাম কৰিব লগা হৈছে আৰু বহুত কাপোৰ ধুব লগা হৈছে যিহেতু সানডে আৰু বাকীখিনি কেইদিনত মানে কাপোৰ ধুবলৈ ইমান সময় নাথাকে সেইকাৰণে এইটো উইকত যিমান যি পিন্ধিছিলোঁ চব একবাৰতে ধুই দিছোঁ তাৰপিছত এতিয়া ওলাই লওঁ বহুত গৰম পৰিছে গৰমৰ ষ্টাৰ্টিংটোৱে ইমান বেছি গৰম তেনেহ'লে ভাবক জুলাই আগষ্ট মাহত কেনেকুৱা গৰম হ'ব 6টা বজাৰ লগতে ৰ'দ মানে পৰিয়ে যায় আপোনালোকেতো মাজানক চিনি পায়ে মাজান মানে হৈছে ধূনা মোৰ ভাগিন হয় তো তাই মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনাখনৰ পৰা আপোনালোকে দেখিছে ৰামানুজনত এণ্ট্ৰেঞ্চ দিয়ালৈকে তো তাই ৰামানুজনৰ ছিটটো পালে আজি তাই হোষ্টেলত থোৱাৰ দিন প্ৰথমটো দিন চাই থাকোঁতেই তাই ডাঙৰ হৈ গ'ল আৰু বেয়াও লাগি আছে দুখো লাগি আছে কাৰণ এই যি ওলালে ছোৱালী জীৱন তাৰপিছত ষ্টেপ বাই ষ্টেপ হায়াৰ এডুকেশ্যনৰ কাৰণে বেলেগত পঢ়িবলৈ যাব ক'ৰবাত ইউনিভাৰ্চিটিত যাব এইবোৰতো থাকিবই আৰু তো ঘৰৰ তাই বাহঁতৰ এজনীয়ে ছোৱালী মনটো বহুত বেয়াও লাগি আছে আৰু সেইকাৰণে বাহঁত আহি আছে কাকিৰ পৰা আৰু মই যাই আছোঁ ইয়াৰ পৰা মানে মোৰ কোৱাৰ্টাৰৰ পৰা সেইকাৰণে ধুমধাম ওলাইছোঁ কাৰণ হোষ্টেলৰ ছিটৰো কথা আছে দিয়কচোন যিমান সোনকালে যোৱা যায় সিমান ভালকৈ এটা ভাল ছিট পোৱা যায় যিহেতু এদিনৰ কথা নহয় বোলে এদিন থাকিব লাগিব এডজাষ্ট হৈ যাব কৰি দিব হৈ যাব তেনেকৈ নহয় যে যিহেতু 1 বছৰ 2 বছৰ সেই হোষ্টেলটোতেই থাকিব লাগিব আৰু আমি ৰামানুজনৰ হোষ্টেলেই লৈছোঁ গাইডেঞ্চটো ভাল তাত বেলেগ হোষ্টেলত ৰিস্ক লোৱা নাই যিহেতু এইখিনি বহুত চঞ্চলৰ বয়স হয় আৰু ভাল এটা গাইডেঞ্চ পালে ভাল যিহেতু হায়াৰ ছেকেণ্ডেৰী গতিকে চাই থাকিবচোন কোনখন হোষ্টেল পাওঁ আৰু মই পাছত এটা ভিডিঅ' বনাম বাৰু ৰামানুজনৰ হোষ্টেলৰ বিষয়ে বা কেনেকুৱা ধৰণৰ হোষ্টেল আছে বা ক'ত আছে কি নাম লৈ আছে কেনেকুৱা ধৰণৰ সবিশেষ মই আপোনালোকক যদি কোনোবা ইচ্ছুক আছে মই কমেণ্ট কৰি জনাব গৰমত পাউডাৰটো লগোৱা মেণ্ডেটৰী অলপ পাউডাৰ লগাবই লাগিব নহ'লে ঘামি পেলাই চেহেৰা চেচ মোৰ আৱাজটোতকৈ চাগে মোৰ ফেনৰ আৱাজটো বেছি হৈছে ন কিয় ৰাতিপুৱা টাইম ভল্টেজ বহুত আছে
মোৰ বহুত দেৰিয়ে হ'ল কাৰণ কাপোৰ চাপোৰ ধুওঁতে চুলি ধুওঁতে এইবোৰ কৰোঁতে দেৰিয়ে হৈ গ'ল। বাহঁত আহি পায়ে গ'ল আৰু মই এতিয়ালৈ ইয়াতে আছোঁ। আৰু এনেকুৱা নহয় যে ৰাস্তালৈ ওলাই গৈয়ে গাড়ী পাম, গাড়ীত বা কিমান সময় মানে টেম্পোৰ কাৰণে ৰৈ থাকিব লাগে সেইটো পাত্তাই নাই। তো ওলাই মেলি হৈ গ'ল, এতিয়া যাওঁ আৰু। এইখন মোৰ স্কুল আৰু এতিয়া নগাঁও যোৱা ৰাস্তাৰ গলিটো এইটো সুধি সোমাই আছোঁ আৰু। ৰাতিপুৱা অলপ গাড়ী পাব বহুত দিগদাৰ হয়, তাতে আজি ছানডে যে। এনেই বাৰু বাকীকেইটা দিনত কলেজ স্কুল আছে, অফিচ আছে, গতিকে টমটম পূৰা এভেইলেবল আছে। কিন্তু আজি ছানডে বন্ধৰ বাৰ আৰু ক'ত ইমান পিটিককৈ পাই যাম গাড়ী। তথাপিও যাওঁচোন কি হয়, টেনশ্যন লাগি আছে। বাহঁত আহি পাই গ'ল, তাতে নতুনকৈ মানে চিনি নাপায় নহয় তেনেকৈ। তো কৈ আছোঁ বাৰু টমটম ড্ৰাইভাৰক কোনফালে কেনেকৈ ক'লে যাব লাগে। তথাপিও চিন্তা এটা লাগি থাকে ন। মাকে একদম ঝাৰু তাৰু লৈ আৰু দেই। আহি পালোঁ দেই ফাইনেলি ৰুমটো। এইখন বেড আমাৰ ধূনাৰ হ'ব আৰু ধূনাৰ প্ৰসাদ খাবলৈ দিছোঁ দেই। মানে আহোঁতে মই অলপ পূজা কৰি আহিলোঁ। দেখিছেনে ৰুমটো? হনুমান মন্দিৰ সোমাইছিলোঁ নগাঁৱৰ। অকণমান ঠিক ঠাক কৰি দিওঁ। কিবাহত বাছত আহিল, গতিকে বেছি বস্তু আনিব নোৱাৰিলে। মোৰ ইয়াত থাকোঁতেই যিখিনি বস্তু আছে সেইখিনিক লৈ পেলাই ৰুমটো ঠিক কৰিলোঁ। তাৰপাছত বা আৰু ভিনদেউহঁত আহি আছে, মানে মাও আহি আছে। গতিকে সিহঁত আহি পাওঁতে দেৰি হ'ব, সেইকাৰণে এটিটিউডলৈকে গ'লোঁ। তাইৰ চুলিখিনি কাটি দিম ভাবিছোঁ, কাৰণ এতিয়া গৰম বেছি আৰু সেইকাৰণে ভাবিলোঁ তাইৰ চুলিখিনি অকণমান শ্বৰ্টকৈ কাটি দিওঁ। তো তাই চুলি কাটাত বহি আছে, মই এনেই ভিডিঅ' কৰি পেলাই অলপ টাইম থৈ দিছোঁ আৰু। তাৰপিছত চাওকচোন তাই চুলিখিনি কেনেকুৱা হৈছে, বহুত ধুনীয়া কাটিছে দেই। তাৰপিছত অলপ বজাৰ কৰিব লগা আছিল, গতিকে বিশাললৈকে লৈ গ'লোঁ। আৰু তেতিয়া মাহঁত আহি আছে, গতিকে সেই সময়খিনিনো আমি কি কৰিম, ভাবিছোঁ লাগতিয়াল বস্তু আৰু কিবা থাকি গ'ল যদি লৈ আহোঁ। এইবোৰ দেখিছেনে, ইহঁতৰ ধেমালিবোৰ মানে নুগুচেই আৰু। ডাঙৰ হৈছে যদিও য'তে ত'তে ধেমালি আছেই দুইজনী, আৰু কেইদিননো পাব। আৰু তাহাঁতকে দেখি মোৰো ভাল লাগিছে, ইমান ভাল লাগিছে মানে কি ক'ম, ইমান কোমল। এনেকুৱা লাগিছে যেন কিনি পেলাই লৈয়ে যাওঁ। ফাইনেলি ভিনদেউ আৰু মাহঁত পাই গ'লহি। বাপৰে, হোষ্টেলত মানে থুৱাম বুলিয়ে আহিছে আৰু ন? ছোৱালীক দিম বুলিয়ে আহিছে আৰু। আহক 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 আহক, যোৱা। এইয়া মাদাৰ ইণ্ডিয়া আহিছে। এইবাৰ মায়ে পাবে কি চাৰ্জি দি থ'ব, এইটো সোমাই থ'লে বেটেৰী বেয়া হৈ যাব। আহা, 3খন মা, এইখন এখন। অঁ ফেন দুখন। চাওঁ ছোৱালীজনী দেখাই দিওঁ, ধূনাৰ ৰুমমেটক। আমাৰ মা ভাগৰ লেখীয়া, মানে আমাৰ মা যেতিয়া পঢ়িছিলে মানে তেতিয়া মানে মা লেখীয়া একদম একে ছোৱালী এজনী আছিলে দেই। একদম মা লেখীয়া মানে আমৈ। তাৰপৰা সেই একেবাৰে মা লেখীয়া, তেতিয়া মানে মাহঁতক মানে টিচাৰেহে পাতি দিয়ে। শকত বগা ওখ, একে মানে চকুৱে তকুৱে। ছোৱালীৰ ডিমাণ্ড যোৱাৰ আগে আগে বোলে আমি তাইক ম'ম' খুৱাব লাগে, গতিকে তাইৰ ৰুমমেটকো লগত লৈ আহিলোঁ যে ইহঁত দুজনীক ম'ম' বা সিহঁতে যি খায় আৰু কিবা খুৱাই মেলি একেবাৰে 6টা বজাৰ আগত থৈ যাম। তো বা কি ধুনীয়া হাৱা দিছে দেই। ধুনা এতিয়া কেই প্লেট ম'ম' খাবা? 1 প্লেটহে খাবা? ফুল 1 প্লেট খাবা বোলা।
কেনেকুৱা? তাইক থোৱা সময়খিনি মানে ইমানেই বেছি দুখ লাগিছিল আৰু ধুনায়ো চকুত চকু পানী, কিন্তু কি ক'ম আৰু, আইতাকে আৰু অকণ আগবাঢ়ি গৈছে আৰু আইতাকৰ মাকৰ চবৰে জেঠাইকৰ চবৰে কান্দা ওলাইছে, বহুত বেছি